কম মানে বহুত ভালো লাগিছে আৰু কিছুমান ক্ষেত্ৰত অকণ বেয়াও লাগিছে কাৰণ আজি আমি এই পুলিচৰ যোনটো অসম আৰক্ষীৰ যোনটো নিযুক্তি প্ৰক্ৰিয়া ৰিক্ৰুটমেণ্ট হৈছিলে এইটো আপোনাৰ এপ্লাই 2018ত হৈছিলে। আপোনালোকে গম পাই চাগে, সকলোৱে জানে। 2018ৰ পৰা আমি চেষ্টা কৰিছিলোঁ। চেষ্টা কৰাৰ পিছত বহুত ইয়াৰ মাজত বাধাও আহিছিল কিছুমান ক্ষেত্ৰত। বাধাৰ পিছত তথাপিও আমি চেষ্টা কৰি আছিলোঁ তেতিয়াৰ পৰা 2018ৰ পৰা চেষ্টা কৰি আমি এইখন ফিল্ড ইয়াতে আছে, এইখন ফিল্ডতে আমি চবেই সকলোৱে আমি আৰু আছিল লগৰ বহুতো আছিল, বন্ধু বান্ধৱী আছিল আমাৰ গোটেই বৃহত্তৰ লাওখোৱা অঞ্চলৰে পহিঘাটৰ অন্তৰ্গত বহুত আহিছিল কেণ্ডিডেট। তাৰ ভিতৰত আমি কেইজনমান চিলেকশ্যন পাইছিলোঁ। কেইজন পাইছে? টোটেল আমি 18জন পাইছিলোঁ। টোটেল আমি ৰিটাৰ্ণ দিবলৈ সুযোগ পাইছিলোঁ। পিছত ৰিটাৰ্ণ দিয়াৰ পিছত আমি টোটেল 7জন ইয়াৰ পৰা চিলেকশ্যন পালোঁ। কিছুমানে এবিত পাইছে, আমি ইউবিত পাইছোঁ আৰু ইমাৰ্জেঞ্চিৰো আছে, এনেকৈ মিলাই এজন ইমাৰ্জেঞ্চি আছে। তাৰপিছত এটা কাৰণে দুখো লাগিছে, ইমান ফূৰ্তিও কৰা নাই কাৰণ আমাৰ লগৰে ভাই বন্ধু আছে আৰু কিছুমানে অলপৰ কাৰণে ৰখি গৈছে, সিহঁতৰ কাৰণে বেয়াও লাগিছে। আৰু মানে কি ক'ম আৰু চৰকাৰকো ধন্যবাদ দিছোঁ কাৰণ প্ৰক্ৰিয়াটো আচলতে স্বচ্ছ আৰু নিকা স্বচ্ছ আৰু নিকা, সেইটো কাৰণে চৰকাৰক ধন্যবাদ দিব বিচাৰোঁ। আমাৰ বিশেষকৈ হিমন্ত মামাক ক'ব বিচাৰোঁ যে ইমান ধুনীয়াকৈ স্বচ্ছ আৰু নিকা, কোনো ঘোচ ঘাচ নাই, ক'তো 1 টকা নোহোৱাকৈ যে আমি নিযুক্তিটো পাইছোঁ, এটা কষ্টৰ ফল পোৱাৰ নিচিনা লাগিছে। এইটো কাৰণে চৰকাৰকো ধন্যবাদ দিছোঁ, হিমন্ত মামাকো বিশেষকৈ ধন্যবাদ দিছোঁ। তেওঁ সকলোখিনি চোৱা চিতা কৰিছিল, ভালকৈ নিৰ্দেশ দিছিল যাতে কোনো ক'তো একো খুঁত নাৰাখক। সেইকাৰণে মানে ভালো লাগিছে আৰু সকলোৰে তেনেকুৱা আৰু মানে আৰু আমাৰ গোটেই লগৰ চবৰে মনত মানে ফূৰ্তিও আছে আৰু লগৰবিলাকৰ কাৰণে অলপ বেয়াও লাগিছে। এবিত কেইজন আৰু ইউবিত কেইজন? এবিত 2জন, ইউবিত 4জন আৰু এজন ফায়াৰত ইমাৰ্জেঞ্চি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি। থেংক ইউ।